नमस्कार बंधु बान्धवीসকল। আজি মই আপোনালোকৰ মাজত গুৰুত্বপূৰ্ণ কেইটামান কোৱেশ্চন লৈ আহিছোঁ। আপোনালোক স্কিপ নকৰাকৈ কোৱেশ্চন কেইটা ভালদৰে চাই যোৱা আৰু ADR এক্সামৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কোৱেশ্চন হয়। আপোনালোক ভিডিঅ'টো ষ্টাৰ্ট কৰিলে আপোনালোক দেখে। 1 নম্বৰ কোৱেশ্চন হৈছে আপোনালোকৰ সূৰ্য মন্দিৰ ক'ত অৱস্থিত? সূৰ্য মন্দিৰ হৈছে উৰিষ্যাত অৱস্থিত। আৰু 2 নম্বৰ কোৱেশ্চন আপোনালোক দেখিছো ৰেলৰ ইঞ্জিনৰ উদ্ভাৱক কোন আছিল? এইটো A নম্বৰ ষ্টিফেনছন সুইটনাৰটন। এইটো হয় A নম্বৰ এনসার ষ্টিফেনছন হৈছে ৰেল ইঞ্জিনৰ উদ্ভাৱক। 2 নম্বৰ গ'ল। 3 নম্বৰ কোৱেশ্চন আপোনালোক দেখুৱাই আছো পৃথিৱীৰ আটাইতকৈ নিকটৱৰ্তী গ্ৰহটো কোনটো? পৃথিৱীৰ আটাইতকৈ নিকটৱৰ্তী গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ। B নম্বৰ এনসার হয়। শুক্ৰ গ্ৰহ হৈছে পৃথিৱীৰ আটাইতকৈ নিকট গ্ৰহ। 4 নম্বৰ কোৱেশ্চন হৈছে সৌৰজগতৰ আটাইতকৈ বেগী গ্ৰহটো কোনটো? সৌৰজগতৰ আটাইতকৈ বেগী গ্ৰহ হৈছে বুধ গ্ৰহ। এনসার B নম্বৰটো হয়। বুধ গ্ৰহ হৈছে বেগী গ্ৰহ। আৰু 5 নম্বৰ কোৱেশ্চন হৈছে এছিয়াৰ প্ৰথম মহাকাশযানৰ নাম কি? তো এনসার হৈছে A নম্বৰ ফাৰ্ম-1। ফাৰ্ম-1 হৈছে এছিয়াৰ প্ৰথম মহাকাশযানৰ নাম। A নম্বৰ এনসার হয়। 5 নম্বৰ কোৱেশ্চনৰ এনসার হৈছে তলত দিয়া কোনখন নদী উত্তৰ ভাৰতৰ নদী নহয়? উত্তৰ ভাৰতৰ নদী কোনখন নহয়? যমুনা, ৰবি, কোশি এইবিলাকতো হয়। কৃষ্ণাটো নহয়। এনসার B। বিটো হৈছে এনসার, শুদ্ধ এনসার। 7 নম্বৰ কোৱেশ্চন 2022 বৰ্ষৰ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় বালক পুৰস্কাৰ অসমৰ কোনে লাভ কৰে? অসমৰ পৰা এজন লাভ কৰিছিল। এইটো কোন? এনসার হৈছে B নম্বৰ ধৃতিমান চক্ৰৱৰ্তী। ধৃতিমান চক্ৰৱৰ্তী পাইছে বালক পুৰস্কাৰ বঁটা। এইটো শিৱসাগৰ জিলাৰ হয়। 7 নম্বৰ কোৱেশ্চন এই গ'ল। এবাৰ 8 নম্বৰ কোৱেশ্চন দেখুৱাই আছো 2021 চনৰ শান্তি স্বৰূপ ভাটনগৰ বঁটা লাভ কৰা অসমীয়া বিজ্ঞানীগৰাকী কোন? অজয় কুমাৰ, মহেন্দ্ৰ সিং এইবিলাকতো নহয়। C নম্বৰ এনসার হয় ডক্টৰ বিনয় মোহন শইকীয়া। এইটো হয় 2021 চনৰ শান্তি স্বৰূপ ভাটনগৰ বঁটা। 9 নম্বৰ কোৱেশ্চন দেখাই আছো 2021 চনৰ অসমৰ প্ৰকাশন পৰিষদ সাহিত্য বঁটাৰ তলৰ কোনগৰাকী ব্যক্তি লাভ কৰে? ৰীতা চৌধুৰী, অনুতম ভট্টাচাৰ্য, জয়ন্ত মাধৱ। এইটো নহয়। এনসার আছে A ডক্টর নন্দিতা দেৱী। A হয় ডক্টর নন্দিতা দেৱী। 10 নম্বৰ কোৱেশ্চন অসমৰ অলিম্পিয়ান শিৱ থাপা কোনবিধ খেলৰ সৈতে জড়িত? এইটো এনসার হৈছে বক্সিং হৈছে অসমৰ অলিম্পিক শিৱ থাপা। C নম্বৰ এনসার শিৱ থাপা কোন খেলৰ সৈতে লগত জড়িত? 11 নম্বৰ কোৱেশ্চন হৈছে ভাৰতীয় বায়ুসেনা বাহিনীৰ উইং কমাণ্ডাৰ হিচাপে নিযুক্তি লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? এইটো আছিল প্ৰথম অসমীয়া মহিলা বৰ্ণালী ডেকা। বৰ্ণালী ডেকা হৈছে A নম্বৰ এনসার। অসমৰ ভাৰতীয় বায়ুসেনা বাহিনীত অসমৰ প্ৰথম লাভ কৰিছিল নিযুক্তি। 12 নম্বৰ কোৱেশ্চন হৈছে শ্ৰীহৰিকোটা ক'ত অৱস্থিত? শ্ৰীহৰিকোটা হৈছে A নম্বৰ এনসার অন্ধ্ৰ প্ৰদেশত অৱস্থিত। A নম্বৰ এনসার। 13 নম্বৰ কোৱেশ্চন হৈছে বিশ্বৰ প্ৰথমগৰাকী মহিলা মহাকাশযানৰ নাম হ'ল। এইটো এনসার হৈছে ভেলেন্টিনা টেৰেছ'ভা। এইটো হৈছে D নম্বৰ এনসার। D নম্বৰ এনসার হৈছে ভেলেন্টিনা টেৰেছ'ভা বিশ্বৰ প্ৰথমগৰাকী মহিলা মহাকাশযান।
এইটো বিশ্বৰ প্ৰথম। 14 নম্বৰ কোৱেশ্চন হৈছে ভাৰতীয় বন্য প্ৰাণী সংৰক্ষণ আইন কিমান চনত গৃহীত কৰা হয়? এইটো হৈছে 1972 চনত। বি নম্বৰ এনসাৰ 1972 চনত বন্যপ্ৰাণী সংৰক্ষণ আইনখন গৃহীত কৰা হয়। 15 নম্বৰ কোৱেশ্চন এনসাৰ হৈছে আপোনালোক দেখিছোঁ চিপকা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ কোন হৈছিল? চিপকা আন্দোলনত প্ৰথমগৰাকী শ্বহীদ হৈছিল অমৃতা বাই। এনসাৰ এ অমৃতা বাই অসমত চিপকা আন্দোলনত প্ৰথম শ্বহীদ হৈছিল। 16 নম্বৰ কোৱেশ্চন মহিলা শিক্ষাৰ বাবে 1916 চনৰ প্ৰথম বিশ্ববিদ্যালয় ক'ত স্থাপন কৰা হৈছিল? এইটো এনসাৰ হৈছে বি পুনাত প্ৰথম স্থাপন কৰা হৈছিল। 17 নম্বৰ কোৱেশ্চন ভাৰতৰ প্ৰথমখন সংৰক্ষণ জৈৱ মণ্ডলৰ নাম কি? এইটো সাতপুৰা হৈছে। এইটো হৈছে সাতপুৰা হৈছে প্ৰথমৰ জৈৱ মণ্ডল। 18 নম্বৰ কোৱেশ্চন হৈছে তাজমহলৰ চৌপাশৰ পৰিৱেশৰ সংৰক্ষণৰ বাবে কোনবিধ উদ্ভিদ ৰোপণ কৰা হয়? এইটো উত্তৰ হৈছে ডি নম্বৰ তুলসী হৈছে তাজমহলৰ চৌপাশৰ পৰিৱেশৰ সংশোধন কৰা হয়। এইটো হৈছে লাষ্ট কোৱেশ্চন অসমৰ জাতীয় জন্তুৰ নাম হৈছে গড় হৈছে অসমৰ জাতীয় জন্তু। এইটো লাষ্ট কোৱেশ্চন। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু এই চেনেলটো প্লিজ সাবস্ক্রাইব করে দিব আৰু শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ' ইমানেই। থেংক ইউ সো মাচ।